Hello everyone, কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিও আজি ভিডিওটো আলোচনা কৰিম ড্ৰাইভাৰ কনষ্টেবল আৰু লগতে এবিইউবি আমি আলোচনা কৰিম আৰু বুটমেনৰ বা এপিআৰ এইখিনি বিষয়লৈ আলোচনা কৰিব চাম যদি শেষলৈ পাৰো গোটেইখিনিকে কভাৰ কৰিব পাৰো তো এইটো ভিডিওটো ধৰি লওক 6-7 মিনিটৰ 8 মিনিটৰ ভিতৰত আছে তোমালোকে ধৈৰ্য সহকাৰে চাই লোৱা আৰু তোমালোকে গম পাবা যে এ টু জেড মই ড্ৰাইভাৰ কনষ্টেবলৰ প্ৰথমতে পাতিম কাৰণ কিহৰ কাৰণে ড্ৰাইভাৰ কনষ্টেবলৰ ভিডিও দিয়া নাই আৰু এইকেইদিন তোমালোকে গম পাইছিলা এটা কাট অফ দিম বুলি ক'লো সেই কাট অফটো বনাই মই এতিয়ালৈকে দিব পৰা নাই কাৰণ অলপ প্ৰবলেম হৈ আছে এই কাট অফটো মিলাব পৰা নাই ঠিক কিবা ইনফৰমেশ্যন থাকিলে 100% তোমালোকে মোৰ চেনেলত পাই যাবা তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া কমেন্ট কৰি দিয়া আৰু ধুনীয়াকৈ এটা লাইক কৰি দিয়া আৰু ক'ৰ পৰা কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছা ডিভিত যিসকল ড্ৰাইভাৰ কনষ্টেবল আছে সিহঁতে ড্ৰাইভাৰ পোষ্টত কিমান নম্বৰ পাইছে কিমান পাইছে কোনখন ডিস্ট্ৰিক্টৰ পৰা চাইছে তোমালোকে এটা কমেন্ট কৰি দিয়া এবিইউবি খিনি বাৰু সিখিনিটো কমেন্ট কৰিবা কিন্তু ড্ৰাইভাৰ কনষ্টেবলৰ কিমান পোষ্ট আছে তোমালোকে এই ভিডিওটোৰ জৰিয়তে তোমালোকে গম পোৱা যাব সকলো যোন ড্ৰাইভাৰ কনষ্টেবল আছে ড্ৰাইভাৰ কনষ্টেবল যোনে চাই আছে ভিডিওটো তোমালোকে এটা কমেন্ট কৰিবা মাকটো কমেন্ট কৰিবা আৰু ড্ৰাইভাৰ বুলি এবাৰ লিখিবলৈ তোমালোকে কমেন্ট কৰি দিব পাৰিবা ঠিক আছে লিখি তেতিয়া গম পোৱা যাব কিমান নাই চাইছে আৰু কিমান অসমত কিমান আছে আমাৰ কেণ্ডিডেট ড্ৰাইভাৰ কনষ্টেবলৰ তোমালোকক কথা পাতিম তো এবিইউবি খিনি মই পাতিম বাৰু লাষ্টলৈ অকমান ড্ৰাইভাৰ কনষ্টেবলৰ বিষয়লৈ মই পাতিলো আজি সিহিতৰ আছিলে 654টা পোষ্ট আছিলে যি ড্ৰাইভাৰ কনষ্টেবল বহুত বছৰৰ মূৰত ওলাইছে তোমালোকে গম পাইছা ইয়াৰ আগত ধৰি লওক আমাৰ 6662টা পোষ্ট আছিলে 2021 চনত তেতিয়া মানে সেই পোষ্টত আমাৰ ড্ৰাইভাৰ কনষ্টেবলৰ পোষ্ট দুটা তিনিটা কেইটামানহে আছিলে কিবা আছিলে এতিয়া ভালকে তেতিয়া গম পোৱা নাই আমাৰ নটিফিকেশ্যন মই পোৱা নাই যেহেতু মই এতিয়া কনফাৰ্ম নহয় কিন্তু তাত নাছিলে 2021 চনত 2021 আছিলে তাত আৰু 2000 হেৰিত ওলাইছিলে 22ত ওলাইছিলে তেতিয়া ওলাইছিলে কামাণ্ডোৰ লগত আমাৰ এবি ওলাইছিলে ইউবি ওলাইছিলে তেতিয়া ওলোৱা নাছিলে ড্ৰাইভাৰ কনষ্টেবল তাৰপিছত তোমালোকক এবাৰ যেতিয়া ইমান ডাঙৰ ভেকেঞ্চি এটা ওলাইছে ভেকেঞ্চিটো হ'ল 654টা বহুত ডাঙৰ ভেকেঞ্চি হয় অল আসাম কাট অফ যাব ইয়াৰ আৰু এই ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ নাযায় তোমালোকে সকলোৱে গম পোৱা এইটো বিষয়লৈ চাগে বাট আৰু তোমালোকক এটা কথা ক'ব বিচাৰোঁ যে ড্ৰাইভাৰ কনষ্টেবলৰ যিখিনি পোষ্ট আছিলে আনৰিজাৰ্ভৰ পোষ্ট আছিলে সকলোৱে জানা তথাপিতো মই এইখিনি কথা আৰম্ভণিৰ পৰা ক'ব বিচাৰিছোঁ কাৰণ ভিডিওটোত ড্ৰাইভাৰ কনষ্টেবলৰ বিষয়লৈ কথা পাতিম এ টু জেড তো সেইটো কাৰণে মই তোমালোকক আৰম্ভণিতে ক'ব বিচাৰিছোঁ গোটেইখিনি তোমালোকে জানাই কিমান পোষ্ট আছে ক'ত আছে কোনটো কাষ্টত আছে তথাপিতো মই তোমালোকক আকৌ এবাৰ কৈ দিওঁ বুলি ভাবিছোঁ ঠিক আছে তোমালোকৰ আছে ধৰি লওক 333টা পোষ্ট আছে যি আনৰিজাৰ্ভত আছিলে এইবোৰ OBC আৰু MOBC মিলাই তোমালোকৰ আছিলে 177টা পোষ্ট আৰু নেক্সট আছিলে SC কাষ্টৰ পোষ্ট আছিলে 46টা পোষ্ট আছিলে STP আছে তোমালোকৰ 65টা পোষ্ট আৰু ধৰি লওক STHৰ আছিলে তোমালোকৰ টোটেল 33টা পোষ্ট চোৱা তাৰপিছত তোমালোকৰ হ'ল গৈ 654টা অসম পুলিচৰ কনষ্টেবল ড্ৰাইভাৰ যি পোষ্ট আছিলে সেইখিনি পোষ্টত মানে এপ্লাই হৈছে বা সেইখিনি পোষ্টত কেণ্ডিডেটখিনি ইমানখিনি চাকৰি পাব ঠিক আছে বৰ্তমান কালত এতিয়া কি হৈ আছে আমাৰ বহুত বেছি কনফিউজন হৈ আছে কিমান কাট অফ যাব কি হ'ব বা চাকৰি হ'ব নাই সেইটোক লৈ পেলাই বহুত বেছি চিন্তা হৈছে বহুত বেছি কমেণ্টো আহি আছে সুধি আছে কি হ'ব কি নহ'ব এনেকুৱা নিচিনা কথা কিছুমান আছে এইখিনি বিষয় লৈ আমি তোমালোকক কথা পাতোঁ প্ৰথমতে মই তোমালোকক ক'বলৈ আহিছোঁ অসম পুলিচৰ যি ড্ৰাইভাৰ কনষ্টেবল আছে সেই ড্ৰাইভাৰ কনষ্টেবলৰ প্ৰচেছটো অলপ দীঘলীয়া তোমালোকে সকলোৱে জানা সিহঁতৰ মানে কি হয় সকলোৰ লগত সমানে এবিইউবি যিমানখিনি লগত সমানে তোমালোকে ৰানিং কৰিব পাৰা ফিজিকেল টেষ্টটো ছেম হয় তোমালোকৰ তাতে কোনো মাৰ্চি নাথাকে কোনো একো নাথাকে কোনো একো নাথাকে তোমালোকৰ যিখিনি ড্ৰাইভাৰ কনষ্টেবল ল'ৰা আছে সেইখিনি এবিইউবিৰ লগত সমান ঠিক আছে তাৰপিছত 2 নম্বৰ কথাটো মই ক'বলৈ ওলাইছোঁ তোমালোকৰ ৰিটেন দিওঁতে সমান ৰিটেন দিছা তোমালোকে সকলো পৰীক্ষা পেটাৰ্ণবিলাক একেই বস্তুবিলাক একেই গোটেইখিনি বস্তু একেই তোমালোকে সমান পৰীক্ষা দিছে তাৰ উপৰিও ড্ৰাইভাৰ কনষ্টেবলৰ কি হয় আৰু এটা পৰীক্ষা হয় সেইটো পৰীক্ষা হ'ল স্কিল টেষ্ট পাছ কৰাৰ পিছতহে ধৰি লওক তোমালোকৰ যিখনে ৰিটেন দিব পাইছে সেইখিনি স্কিল টেষ্ট পাছ হোৱাৰ পিছত ঠিক আছে নেক্সট স্কিল টেষ্টত তোমালোকৰ স্কিল টেষ্ট দিবলৈ যাওঁতে হয়তো ভাইভা হয় এই ভাইভাটো এটা মাৰ্ক থাকে সেই মাৰ্ক 5 নম্বৰ থাকে স্কিল টেষ্টত 5 মাৰ্কছ থাকে ঠিক আছে স্কিল টেষ্ট যি গাড়ী চলাব লাগে সিহঁতৰ 5 মাৰ্কছ থাকে এই মাৰ্কছটো প্লাছ কৰি তাত টোটেল 10 নম্বৰ থাকে আৰু ইপেনে থাকে 40 মাৰ্কছ আৰু সিপেনে 50 আৰু ইয়াত 100 মাৰ্কছ থাকে ঠিক আছে টোটেল 100 মাৰ্কছ থাকে আৰু তাৰ পিছত তোমালোকে ৰিটেন দিয়া অহাৰ পিছত ভাইভাৰ মাৰ্কছ আছে 5 মাৰ্কছ সেইটো মাৰ্কছ থাকে মানে 105 মাৰ্ক তোমালোকৰ ড্ৰাইভাৰ কনষ্টেবলত আছে এই 105 মাৰ্কছ নাম্বাৰটো তোমালোকৰ কিমান পালে বা কিমান নম্বৰ পালে তোমালোকৰ আহিব সেইটো বহুত বেছি কনফিউজন হৈ আছে বহুত বেছি কিবা হৈ আছে তোমালোকক ক'বলৈ বিচাৰিছোঁ যে ড্ৰাইভাৰ কনষ্টেবলৰ এতিয়া কাট অফটো চাবলৈ গ'লে আমাৰ ভাইভা দিবলৈ যাওঁতে ৰিটেনটো পাছ কৰিলে সকলো ৰিটেন পাছ কৰাৰ পিছত ধৰি লওক যি স্কিল টেষ্ট আছে পাছ কৰাৰ পিছত ৰিটেন পাছ কৰাৰ পিছত তেতিয়াহ'লে ধৰি লওক তোমালোকে ভাইভাৰ কাৰণে যি মাতিছিলে ভাইভাৰ কাৰণে তোমালোকে দিবলৈ গৈছিলা সেইখিনি বিষয়লৈ কথা পাতোঁ ভাইভাৰ কাৰণে যি মাতিছিলে সিহঁতৰ কাট অফটো গৈছিলে ইউআৰ কেটেগৰীত গৈছিলে 64.10 গৈছিলে আৰু তাৰপিছত SC কেটেগৰীত গৈছিলে 55.95 তাৰপিছত STP গৈছিলে 59.75
তাৰপিছত আকৌ STHত গৈছিলে 43.67 তাৰপিছত OBC গৈছিলে 57.74 তোমালোকক এটা কথা কওঁ কাটঅফটো বহুত বেছি কম গৈছে যি আমাৰ ভাইভা টেষ্টতে কম গৈছে কাৰণ কিহৰ কাৰণে তোমালোকে গম পোৱা যি আমাৰ স্কিল টেষ্ট আছিলে তাত মানে বহুত ল'ৰা ছোৱালী বহুত বেছি ল'ৰা ছোৱালী তোমালোকৰ ওলাই গ'ল তোমালোকৰ তাতে ভাল ল'ৰা ছোৱালী ভাল মাৰ্ক থকা ল'ৰাবিলাক বহুত বেছি তাতে ওলাই গ'ল তোমালোকৰ বৰ্তমান কালত এতিয়া তোমালোকৰ কাটঅফটো কম গৈছে কিহৰ কাৰণে কাটঅফটোত ল'ৰা নাই বা ছোৱালীটো নাথাকে বাৰু ড্ৰাইভাৰ কনষ্টেবল নাই তো ল'ৰা নাই সেইটো কাৰণে কাটঅফটো কম গৈছে আৰু তোমালোকৰ কাটঅফটো য'ত বেছি গৈছে যে ড্ৰাইভাৰ কনষ্টেবল OBC ধৰি লওক অলপ SC তোমালোকৰ ধৰি লওক হেৰিত কৰি SC তাৰপিছত SC তাৰপিছত STP তাৰপিছত STHৰ এইখিনিতকৈ ড্ৰাইভাৰ কনষ্টেবলৰ যিটো OBC আছে ইউআৰৰ কথা নকওঁ বাৰু সিহঁতৰ অলপ বেছি গৈছে ঠিক আছে সিহঁতৰ গৈছে 57.74 এতিয়া আমাৰ কিমানমান পালে আমি ধৰি লওক আমি ড্ৰাইভাৰ কনষ্টেবলত চাকৰিটো পাম সেইটোক লৈ পেলাই ইম্পৰ্টেণ্ট তো তোমালোকক এটা কথা কৈছোঁ শুনা যে ড্ৰাইভাৰ কনষ্টেবলৰ প্ৰচেছটো তোমালোকে গমেই পাইছা আমাৰ এতিয়া আমি এটা বস্তু গম পাই আছোঁ যে ৰিটেন মাৰ্কছটো গম পাই আছোঁ আৰু 2 নম্বৰ কথাটো আমাৰ ফিজিকেল মাৰ্কছটো গম পাই আছোঁ তো ৰিটেন মাৰ্কছ ফিজিকেল মাৰ্কছ মিলাই আছোঁ তাৰপিছত আমাৰ তোমালোকৰ এড আছে তোমালোকৰ যেনে 10 নম্বৰৰ ভিতৰত স্কিল টেষ্টৰ মাৰ্কছটো কিমান দিয়ে সেইটোতো কনফাৰ্মেশ্যন নহয় যে পাবই লাগিব ধৰি লওক মিনিমাম 6ৰ পৰা 7ৰ ভিতৰত দিব পাৰে কাৰণ কিহৰ কাৰণে এটা কোৱালিফাই মাৰ্ক আছে ৰিটেনত কোৱালিফাই কৰিব পাৰিলে ভাইভাত তাত এটা ভাইভা দিয়ে ভাইভাত যদি কোৱালিফাই হয় তাত 2 বা 3 পালে তেতিয়া মানে সেইটো কিমান বা এক্সেক্টলি মই ক'ব নাযাওঁ বাৰু এতিয়া তো 2 বা 3 পালে তেতিয়া কোৱালিফাই হৈ পেলাই তোমালোকক গাড়ীখন চলাব দিয়ে গাড়ীখন যদি তোমালোকে গম পাইছা গাড়ীখন চলোৱা কথা এইখিনি কথা ড্ৰাইভাৰক বুজাব নালাগে তথাপিতো মই কৈছোঁ তো তোমালোকে গাড়ীখন চলালে তাত 5 নম্বৰ আছে তাত ধৰি লওক স্কিলটো তোমাৰ ড্ৰাইভাৰিং টেষ্টটো যদি ভাল থাকে তাত ধৰি লওক নম্বৰটো তোমাক 4 বা 5ৰ ভিতৰত কিবা এটা দিব পাৰে ঠিক আছে কোনে কেনেকৈ পাইছা বা কিমান পাইছে এইটো সঠিক যেতিয়ালৈকে দিয়া নাই তেতিয়ালৈকে সেইটো আমি ধৰিব নোৱাৰোঁ ভাই কথাটো নাজানো তোমালোকে সেইটো চিন্তা নকৰিবা আমাৰ যি কাটঅফত আছে যিটো কাট অফ আছে তোমালোকক একদম চিম্পুলকৈ বুজাই দিছোঁ কাট অফতকৈ যদি তোমাৰ 2 বা 1 বেছি আছে তেতিয়াহ'লে তুমি টেনশ্যন কৰিব দৰকাৰ নাই কিহৰ কাৰণে কৈছোঁ আমাৰ পইণ্টত সকলোবিলাক কাটা যাব আৰু ল'ৰা বহুত বেছি কম আছে যিমানখিনি ল'ৰা যদি ড্ৰাইভাৰ কনষ্টেবলত দিছে সেইখিনি ল'ৰা ধৰি লওক 95% ল'ৰাই চাকৰি পাব সেইটো নিশ্চিন্ত মনে থাকা সকলো চিন্তা নকৰিবা কোনো নকৰিবা আৰু যাৰ নম্বৰ তোমালোকে গম পাইছা নম্বৰবিলাক বেছি আছে বুলি শুনিছা এই নম্বৰ বেছি থকাখিনি তোমালোকে আনৰিজাৰ্ভত গুচি যাব তাৰ কাৰণে ইমান চিন্তা কৰিব নালাগে যিকোনো কাষ্টৰ পৰা আনৰিজাৰ্ভত যাব পাৰে ST পৰা পায় STP পৰা পায় কাৰণ পোষ্ট কম কাট অফটো কমকৈ গৈছে ঠিক আছে সেইটো কাৰণে ইমান চিন্তা কৰিব নালাগে যে SC কাষ্টত পোষ্ট কম আছে ধৰি লওক কাট অফটো কমকৈ গৈছে কিন্তু ইমান চিন্তা কৰিব নালাগে ইমান ভয়ো খাব নালাগে একদম চিম্পুল থাকা নিশ্চিন্ত মনে থাকা 1-2 বাঢ়ি থাকিলে তোমালোকে টেনশ্যন নাই আৰু নিশ্চিন্ত মনে থাকা তোমালোকৰ এই পইণ্টতে কোনোবা ওলাব আৰু হয়তো বহুত ল'ৰা চাকৰি হ'ব ড্ৰাইভাৰ কনষ্টেবলত যিমানখিনি দিছে আৰু তোমালোকৰ যিমান আৰু এটা কথা কম ল'ৰা নাথাকা নহয় তোমালোকে এটা ভয় খাই আছে ল'ৰা বহুত আছে বুলি ল'ৰা নাথাকা নহয় ল'ৰা আছে বহুত ল'ৰা আছে কিন্তু ল'ৰাবিলাক থাকিলেও কি হ'ব বহুত তেনেকুৱা ল'ৰা আছে যিসকল ল'ৰা AB2 আছে ড্ৰাইভাৰ কনষ্টেবলত আছে UB2 আছে ড্ৰাইভাৰ কনষ্টেবলত আছে তেনেকুৱা ল'ৰা বহুত আছে সেইখিনি ল'ৰা পোষ্ট প্ৰিফাৰেঞ্চ আছে তোমালোকে চিন্তা কৰিব নালাগে অভাৰলিপিং নহয় আৰু 2 নম্বৰ পোষ্ট প্ৰিফাৰেঞ্চ থাকিলে কি হয় যিকোনো এটা পোষ্টতে পোৱা যায় সেইটো কাৰণে তোমালোকে নিশ্চিন্ত মনে থাকা ড্ৰাইভাৰ কনষ্টেবল যিখিনি ল'ৰা কওঁ সেইখিনি ল'ৰা অলৰেডি UB বা ABতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছে আৰু সিহঁতে AB লৈ বা UB লৈ গুচি অহাৰ লগে আমাৰ ড্ৰাইভাৰ কনষ্টেবল যিবিলাক পোষ্ট আছে সিহঁতৰ অলৰেডি কমি যাব ধৰি লওক যিমানখিনি ল'ৰা আছে ল'ৰাখিনি কমি যাব আৰু যিখিনি ল'ৰা আছে সেইখিনি গোটেইখিনি চাকৰি হ'ব সেইটো আশা কৰি আছোঁ সেইটো ভাবি আছোঁ সেইটো গম পাই আছোঁ তোমালোকক আৰু আছে কি আৰু এটা কথা গ্ৰুপ এটা আছে গ্ৰুপটোত তোমালোকে এড হ'ব পাৰা যে ড্ৰাইভাৰ কনষ্টেবল বা AB UB সকলো আছে এইটো ফ্ৰেণ্ডশ্বিপ গ্ৰুপ তো তাত তোমালোকে জইন হ'ব পাৰা মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম তোমালোকে ইমান চিন্তা কৰিব নালাগে যে 2-3 ইমান বাঢ়িলে হ'ব আৰু আমাৰ ভাইভাৰ কাৰণে ভাইভাত মাৰ্কছ এটা পাবাই আৰু যিটো চোৱা এটা কথা স্কিল টেষ্টত চবৰে সমান মাৰ্কছ দিয়া নাই কিন্তু কাকো যে সমান চবেই পাইছে সেইটো নহয় কোনোবাই কমকৈ পাইছে তোমালোক কোনোবাই বেছিকৈ পাইছে ফিজিকেলত কাৰোবাৰ অকণমান বেছি আছে কাৰোবাৰ কমি আছে যদি ইয়াৰ পৰা এড হৈছে ইয়াৰ পৰা এড হ'ব তেনেকুৱা নিচিনা হ'ব কিছুমান ল'ৰা তোমালোকে গম পাবা যে ধৰি লওক নম্বৰ ফিজিকেল মাৰ্কছটো বেছি আছে লাষ্টত গৈ পেলাই ধৰি লওক তাৰ নাম নাহিলে কাৰণটো কি ধৰি লওক সি স্কিল টেষ্ট আৰু ধৰি লওক তোমাৰ ভাইভাৰ টেষ্টত নম্বৰটো কমাই পাইছে তেনেকুৱা নিচিনা হ'ব পাৰে আৰু ইমান চিন্তা কৰিব নালাগে 2-1 বাঢ়ি থাকিলে ইমান বাঢ়িব নালাগে OBC কাষ্টত ধৰি লওক মই ধৰি লওক 61 কৈ দিছোঁ তো OBCত ইমান নাযায় OBC 61 যদি থাকে OBC 60 মান থাকে 61 মান থাকিলে তোমালোকে নিশ্চিন্ত মনে থাকিব পাৰা 60-61 তেনেকুৱা থাকিলে নিশ্চিন্ত মনে থাকিব পাৰা আৰু বাকীখিনি তেনেকৈ 2-3 তোমালোকেও তেনেকৈ বহাব পাৰা আৰু তোমালোকৰ অতি বেছি যায় যদি ধৰি লওক UR কেটেগৰীত যাব 69 মান যাব পাৰে UR কেটেগৰীত আৰু আমাৰ SC 68 বা 69 মান তোমালোকে আনৰিজাৰ্ভত যাব পাৰে তাৰপিছত তোমালোকে SC কেটেগৰীত তোমালোকৰ 55 60 ধৰি থোৱা তোমালোকে SC খিনিয়ে তোমালোকে 60 ধৰিব পাৰা STP খিনি তোমালোকে ধৰিব পাৰা 62 65 60 63 64 এনেকৈ ধৰিব পাৰা 64ৰ এবভ ধৰিব পাৰা তাৰপৰা STH 50 ধৰা
ST Hৰ 50 ধৰা আৰু ড্ৰাইভাৰ কনষ্টেবল মই যিখিনি কয় OBC ল'ৰাখিনি বহুত বেছি নম্বৰ পাই থৈছে এই যে নম্বৰ পাই থকাখিনি বহুত হাই কাট অফ যাব সেইটো নহয় কিন্তু লোৱেষ্ট কাট অফ যাব কিহৰ কাৰণে কৈছোঁ সিহঁতৰ আনৰিজাৰ্ভত বহুত বেছি গুচি যাব আনৰিজাৰ্ভত 333টা পোষ্ট আছে সেইখিনি পোষ্টলৈ গুচি যাব ইয়াৰ কাট অফটো কম যাব আৰু MOBC তোমালোকে গম পাইছা 10% ৰিজাৰ্ভ আছে তাত মানে বেছি নহয় 17-18টামান ল'ৰা তেনেকৈ সোমাব পাৰে আৰু ইমান চিন্তা কৰিব নালাগে আৰু ভিডিঅ'টো বহুত বেছি দীঘল হৈ গ'ল 9 মিনিটমান হৈ গ'ল মই 6-7 মিনিট বুলি ভাবিছিলোঁ আৰু যি ড্ৰাইভাৰ কনষ্টেবল লগতে AP আৰু গোটেইখিনিকে মই কওঁ ABEB যি APR আছে বা বোটমেনো আছে সকলো ইমান চিন্তা কৰিব নালাগে কাট অফ লৈ ভাবি নাথাকা আৰু 20টা দিনত ধৈৰ্য ধৰা পজিটিভ নটিফিকেশ্যন এটা পাবা আৰু সোনকালে আহি আছে তোমালোকৰ ৰিজাল্ট আৰু ৰিজাল্টত দিয়ক ভাল হওক ভাল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সকলো ৰিজাল্ট হওক সকলো ভাল হওক তাৰে এতিয়া ভিডিঅ'টো ইমানে আছিলে আৰু কি ক'ম আৰু তোমালোকক ভিডিঅ' দীঘল হৈ যাব নেক্সট ভিডিঅ'ত লগ পাম তোমালোকক নেক্সট ভিডিঅ' ভাল কিবা এটা আনিব চেষ্টা কৰিম যে ABUB ওপৰত তোমালোকে চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু ইমান ভয় খাই থাকিব নালাগে 100% সকলো চাকৰি হ'ব বুলি ভাবা আশা কৰা থেংক ইউ ছ' মাছ ভিডিঅ'টো ইমানে আছিলে বাই বাই